কিহৰ কাৰণে এনেকুৱা সিদ্ধান্ত ল'ব লগা হ'ল? কিন্তু মই সম্পূৰ্ণ ব্যক্তিগত আৰু বিশেষ কাৰণ কিছুমান আছে, সেইকাৰণে মই পদত্যাগ কৰিছোঁ। যিহেতু উপনিৰ্বাচন, কক্লাবাৰীত উপনিৰ্বাচনলৈ মাজত মাত্ৰ 2টা দিন আছে, তাৰ আৰম্ভণিতে এনেকুৱা সিদ্ধান্ত? সেই উপনিৰ্বাচনৰ লগত মোৰ এই কথাটো কোনো লিংক নাই। উপনিৰ্বাচনবিলাক হৈ থাকিব, এইটো আমাৰ ক'ব লগা, মই ক'বলৈ একো নাই। কিন্তু দলৰ পৰা সাধাৰণ সম্পাদক আৰু দলৰ প্ৰাথমিক সদস্যৰ পৰা মই পদত্যাগ কৰিছোঁ, মোৰ ব্যক্তিগত কিছুমান অসুবিধাৰ কাৰণে। নতুন কিবা ৰাজনৈতিক চিন্তা? নতুন চিন্তা চৰ্চা মই একো কৰা নাই। যিবিলাক মোৰ সমৰ্থক আছে বা মোৰ লগত ভাল, সেইবিলাকৰ লগত মই বহি পেলাই ঠিক কৰিম কি আগন্তুক দিনটোত মই পলিটিকেলি ক'ত কেনেকৈ ইনভলভ হ'ম, সেইটো ঠিক প্লেনিংটো পিছত কৰিম। টংলাত যিটো ঘটনা ঘটিল, এটা অনাকাংক্ষিত ঘটনা, সেই সন্দৰ্ভত আপুনি কি ক'ব? সেই সন্দৰ্ভত আমাৰ কথাটো স্পষ্ট, আমি আছু বিৰোধী নহয়। আমাৰ আছুৰ প্ৰাক্তন কৰ্মীসকল আছু বিৰোধী নহয়। আছুক আমি এইখন মঞ্চৰ পৰাই আছুৰ কৰ্মক্ষেত্ৰত কিবা সহায় কৰিব পাৰোঁ নেকি, আছুৰ প্ৰাক্তন কৰ্মীবিলাক, সেইবিলাকৰ কাৰণে আমি একত্ৰিত হৈছোঁ। কিন্তু আমাৰ মেইন অবজেক্টিভটো মানে উপলব্ধি নকৰাকৈ বা নুবুজাকৈ আছুৰ কিছুমান কৰ্মীয়ে আমাৰ ওপৰত তেনেকৈ কিছুমান অপবাদ জাপি দিছে। আৰু এতিয়া আমাৰ ক'ব লগাটো বহুত আছে এই ক্ষেত্ৰত। দালাল বুলি ক'লে তেনে নচলিব। আছুৰ সময়ছোৱাত এইবিলাক লিডাৰ যদি দালাল আছিল, তেতিয়াহ'লে আছু সেই সময়ত একশ্যনটো কিয় লোৱা নাছিল, আজি যে কোৱা হ'ল। গতিকে দালাল বুলি ক'লে নাই, আমি এতিয়া লাহে লাহে প্ৰত্যাহ্বান জনাম, তেওঁলোকে দালাল বুলি আমাক প্ৰমাণ কৰিব লাগিব, নহ'লে আমি এতিয়া আইনৰ ব্যৱস্থা ল'ম, আইনৰ গণ্ডিলৈ যাম তেওঁলোকক। আৰু আমি যিহেতু আছুৰ বিৰোধী নহয়, আছুৰ লগত থাকি আছুৰ সমমৰ্যাদা প্ৰকাশ কৰি পেলাই কাম কৰিবলৈ বিচাৰিছোঁ, তেনে ক্ষেত্ৰত তেওঁলোকে বিৰোধী কৰিলেই নহ'ব নহয়। আমি আছুৰ প্ৰাক্তন কৰ্মী, আমাৰ ৰাইট আছে, অধিকাৰ আছে। গণতান্ত্ৰিক দেশখনত আমি একেলগে কাম কৰিব পাৰোঁ আৰু আমি সংগঠন বা দল তেনেকৈ এটা সমূহীয়া মঞ্চ আমি গঠন কৰিব পাৰোঁ। এই আমাৰ যিটো অধিকাৰ, সেই অধিকাৰত মাত মতাৰ যিটো তেওঁলোকক দেখুৱাইছে, এইটো মাতব্বৰী, দাদাগিৰি, এইটো আছুৰ কেৰেক্টাৰ হ'ব নোৱাৰে। আছুৰ কেৰেক্টাৰটোৱে, আছুৰ সংবিধান এইটো নকয় যে কোনোবাই আছুৰ প্ৰাক্তন কৰ্মীয়ে সাংবিধানিকভাৱে মানে ডেম'ক্ৰেটিক ব্যৱস্থাৰে ক'ৰবাত যে একত্ৰিত হয়, তাত তেওঁলোকে বাধা দিয়াটো আছুৰ সংবিধানে নকয়। আৰু তেনেকৈ কমন প্লেটফৰ্ম বনাবলৈ বিচৰাটো আছুৰ সংবিধানে বাধা দিয়াৰ কোনো কিবা সংবিধানত নাই। তেনে ক্ষেত্ৰত তেওঁলোকে এইটো অনৈতিকভাৱে যিখিনি কাম কৰিছে, সেইটো আচলতে দুৰ্ভাগ্যজনক আমাৰ কাৰণে।